মই অঞ্চাই বিঠাংগীৰ এটা স্ক্ৰীমৰ চেক এখন 5,000 টকাৰ পাইছোঁ। মোৰ আগতে সৰু সৰু দোকান এখন আছিলে মই নিজে বনাব পৰা নাছিলোঁ। পিছত এইবাৰ এই 5,000 টকাটো দি অলপ আগবাঢ়ি যাম বুলি এটা আশা আছে, অলপ ডাঙৰকৈ বনাম বুলি ভাবিছোঁ। সেইকাৰণে মই এই BTR-ৰ প্ৰমোদ বড়ো ছাৰক বহুত ধন্যবাদ দিছোঁ, আৰু যাতে পিছলৈ আমাৰ এই এৰিয়াত তেওঁ ভাল এটা শুভেচ্ছা দি ৰাইজৰ আশীৰ্বাদ লৈ তেওঁ জিন্দা হ'ব পাৰে, সেইখিনি কথাকে মই বহুত ধন্যবাদ দিছোঁ। আৰু বিশেষকৈ আমাৰ এই অঞ্চলত তামোলপুৰ অঞ্চলত একো কাম কৰা নাই, কোনো দুখীয়া মানুহক সাহায্য দিয়া নাই হাগ্ৰামা মহিলাৰী। গতিকে আমি সেইকাৰণে সকলো ৰাইজে এই তামোলপুৰ এৰিয়াত আমি প্ৰমোদ বড়ো ছাৰক আমি চৰকাৰ গঠন কৰাৰ কাৰণে বহুত সহায় কৰিছোঁ আৰু বহুত কষ্ট কৰিছোঁ, আৰু পিছলৈও বহুত কষ্ট কৰি যাম।